চেনেল জানটোৰ হাঁহি ধেমালি আজি আমি ফুৰিব আহিছো ৰুদ্ৰপথৰ ওচৰত আৰু পিছফালে চাওক দেখাই দিয়া পিছফালে এনেকে মই দেখাই আছো এই ব্লগ কৰিব যে বহুত লাজ কৰে আপোনালোকে চাবচোন আগৰ ব্লগ কেইটাতো ইমান লাজ কৰা নাছিলে এতিয়া চাব ইমান লাজ কৰিছে মানে অথনিৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিব গৈ আছো কিন্তু নকৰে আমি এতিয়া বহি আছো ব্ৰহ্মপুত্ৰৰ কাষত আৰু আজি বহুত বতাহ দি আছে আপোনালোকে শুনি পাইছে চাগে এতিয়ালৈকে ৰুদ্ৰপথৰ মন্দিৰটোত সোমোৱা নাই আপোনালোকক ৰুদ্ৰপথৰ যোনটো কেম্প ছাইট আৰু ৰুদ্ৰপথৰ মন্দিৰটো পাছত দেখাম ফাৰ্ষ্ট আমি এয়া কিনাৰত যোনটো ছাইডত ব্ৰহ্মপুত্ৰ আছে তাৰে আজি এইটো পৰিৱেশটো দেখাইছোঁ আৰু আপোনালোকে দেখিছে কিমান বতাহ দি আছে আৰু আপোনালোকে চাগে ভালকৈ ভইচটো শুনাও নাই মোৰ কাৰণ ইহঁতি ইমান চিঞৰ বাখৰ কৰি আছে আপোনালোকে দেখিছে ৱেডাৰটো কিমান ঠাণ্ডা বতাহ দি আছে আৰু মানে গোটেই ধূলি হৈ গৈছে আৰু বাট বহুত পৰিৱেশটো বহুত ধুনীয়া হয় আপোনালোকে দেখিছে চাগে এয়া চাওক এইটো মানুহটো ধূলিৰ কাৰণে এনেকুৱা অৱস্থা ধূলিৰ কাৰণে মূৰত আপোনালোকক দেখাইছোঁ যোনটো ৰুদ্ৰপথৰ শিৱৰ মন্দিৰ হয় তো সেইটো আপোনালোকক দেখাইছোঁ ইয়াত অকণমান ওপৰত যাব লাগিব ওপৰত গৈ ইয়াতে শিৱৰ মানে চৰণ আছে বুলি কয় তাৰ কাৰণে ইয়াৰ নামটো ৰুদ্ৰপথ বুলি কয় তো ইয়াতে দেখাইছোঁ আপোনালোকক ষ্টাৰ্টিঙতে পোৱা পেইণ্টিং হয় ইমান ধুনীয়াকৈ বনাইছে চাওক এইটোৱে হৈছে ভিতৰত থকা শিৱৰ মন্দিৰ আৰু ইয়াতে বহুত ভাল পেইণ্টিং আছে মই আপোনালোকক দেখাম আপোনালোকে এইটো দেখিছে গম পাইছে চাগে কি হয় মহাদেৱ শিৱৰ এইটো ভৰিৰ খোজ হয় এতিয়া দেখিলে ৰুদ্ৰপথৰ যোনটো মন্দিৰ হয় আৰু ইমান ধুনীয়া পেইণ্টিং কৰিছে তো আপোনালোকক দেখুৱালোঁ চব এতিয়া মই আপোনালোকক দেখুৱাইছোঁ ৰুদ্ৰপথৰ যোনটো কেম্প ছাইট তো সেইটোত দেখুৱাইছোঁ আৰু ইয়াতে আপোনালোকে ৰাতি নাইট ষ্টেও কৰিব পাৰে তো বলক কেম্পটো দেখাইছোঁ এইটোৱে হৈছে ৰুদ্ৰপথৰ কেম্প ছাইট আজি লাগটো বহুত বেয়া হয় চাওক বন্ধও আছে তো আপোনালোকক জুম কৰি দেখাইছোঁ এয়া চাওক আজি মানে ৱেডাৰটো ইমান ভালো নহয় ন তাৰ কাৰণে মানে ইয়াতে বন্ধও আছে আপোনালোকে ইয়াতে নাইট ষ্টেও কৰিব পাৰে এয়া চাওক ভালকৈ আপোনালোকে দেখিলে ৰুদ্ৰপথৰ এই মনোমোহা দৃশ্যবোৰ তো আপোনালোকে যদি জাগাটো ভাল পাইছে তো ইয়াতে আহিব পাৰে আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব বাই বাই ऐसे तुम मिले हो जैसे मिल रही हो इत्र से हवा